হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায় ওম নমঃ শিৱায়। যাৰ ওচৰত আপুনি সকলো বিচাৰিব পাৰে। তেওঁৰ ওচৰলৈ আপুনি গ'লে পূৰ্ণ হয় মনৰ আশা। তেওঁ হৈছে বাবা কেদাৰনাথ। रामेश्वराय शिव रामेश्वराय हर हर भोले नमः। কেদাৰনাথ ধাম উত্তৰাখণ্ডৰ মন্দাকিনী নদীৰ সমীপত গড়ৱাল হিমালয়ৰ ৰেঞ্জত অৱস্থিত, যাক দৰ্শনৰ বাবে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰে। আপুনি জানেনে কেদাৰনাথ ধামৰ এক বিশেষ ৰহস্য? জানিলে আপুনি আচৰিত হ'ব। কেদাৰনাথ ধামত আছে ৰক্ষাকৰ্তা। এটা শিলৰ ৰহস্যৰে ভৰপূৰ বাবাৰ ধামত জানো আহক ইয়াৰ আঁৰৰ ৰহস্য কি। হিন্দু ধৰ্মৰ কেইটামান বিশেষ ৰহস্যময় মন্দিৰৰ ভিতৰত অন্যতম হৈছে কেদাৰনাথ ধাম। এই মন্দিৰৰ আছে বিশেষ ৰহস্য, যি শুনিলে আপুনিও আচৰিত হ'ব। কেনেকৈ কেদাৰনাথ ধামক ৰক্ষাকৰ্তাই সকলো সময়তে ৰক্ষা কৰে, চাওক সবিশেষ আমাৰ আজিৰ এই প্ৰতিবেদনৰ দ্বাৰা। কেদাৰনাথ ধামত আছে এটা প্ৰকাণ্ড শিল। হয়, ক'বলৈ লৈছো 2013 চনৰ 16 জুনৰ কথা, যিটো দিনত কেদাৰনাথ ধামত ঘটিছিল এক ভয়ংকৰ ঘটনা। এই দিনটোতে দেৱভূমিত উত্তৰাখণ্ডত প্ৰকৃতিয়ে ধাৰণ কৰিছিল ভয়ংকৰ ৰূপ। প্ৰকৃতিয়ে এফালৰ পৰা চলাই গৈছিল ধ্বংসলীলা। প্ৰলয়ংকাৰী বানে এফালৰ পৰা উটুৱাই লৈ গৈছিল ঘৰ দুৱাৰ, পাহাৰ, গাড়ী মটৰ, দোকানকে ধৰি সকলো। মৃত্যুমুখত পৰিছিল হাজাৰ হাজাৰ লোক। ক্ৰমাৎ যেন বিপদে দেখা দিছিল কেদাৰনাথ ধামক। যিকোনো মুহূৰ্ততে প্ৰলয়ংকাৰী বানে কেদাৰনাথ ধামৰ মন্দিৰ উটুৱাই নিব পৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইফালে প্ৰকৃতিৰ এই ৰুদ্ৰৰূপৰ মাজতে 300ৰ পৰা 500 লোকে জীৱন ৰক্ষাৰ বাবে আশ্ৰয় লৈছিল কেদাৰনাথ মন্দিৰত। অন্তকণ্ঠ শুকাই আহিছিল লোকসকলৰ, কিন্তু আহিছিল পচন্দ অথল। যিকোনো মুহূৰ্ততে মন্দিৰসহ সকলো লোক শেষ হৈ যাব পাৰে বুলি ভয় শংকাত আছিল। কিন্তু লোকসকলে দেৱাদিদেৱ মহাদেৱক কৰি গৈছিল আৰাধনা। আনহাতে সেই সময়তে ঘটিছিল এক চমৎকাৰ। মহাদেৱক ৰক্ষা কৰিবলৈ সেই সময়ত নিজে আহিছিল ভীম। ক'ৰ পৰা আহিছিল সেই প্ৰকাণ্ড ঐশ্বৰিক শিলটো? কেদাৰনাথ ধামক আৰু ভক্ত ৰক্ষা কৰিবলৈ প্ৰলয়ংকাৰী বানৰ মাজতেই দেৱদূতৰ দৰে আহিছিল এই বিশেষ শিলাখণ্ড। কিন্তু এই প্ৰকাণ্ড ঐশ্বৰিক শিলটোৰ বিষয়ে কোনেও জনা নাছিল। হঠাৎ আৱিৰ্ভাৱ হোৱা এই ঐশ্বৰিক শিলটোৱে কম সময়ৰ ভিতৰতে বানপানীৰ গতিপথ সলনি কৰি মন্দিৰটোক নিৰাপদে ৰক্ষা কৰে। আনহাতে কেদাৰনাথ ধামৰ সন্মুখতে ৰৈ গৈছিল সেই প্ৰকাণ্ড শিলটো। কোনোৱে একো ধৰিবকে নোৱাৰিলে। হঠাৎ ক'ৰ পৰানো আহিল এই ঐশ্বৰিক শিলটো? সেই বৃহৎ আকাৰৰ শিলটোৱে প্ৰচণ্ড ঝলক বাধা দিছিল মন্দিৰত প্ৰৱেশ কৰাত। এই শিলটোৰ বাবে ৰক্ষা পৰিছিল হাজাৰ হাজাৰ লোকৰ প্ৰাণ। সেই বৃহৎ শিলটো এতিয়া কেদাৰনাথ মন্দিৰত ভীমশিলা নামেৰে পৰিচিত হৈছিল। বৰ্তমানেও এই শিলটোৱে কেদাৰনাথ মন্দিৰৰ ওচৰতে থাকি মন্দিৰটোক ৰক্ষা কৰি আছে বুলি বিশ্বাস কৰা হয়। যদি আমাৰ প্ৰতিবেদনটো আপোনাৰ ভাল লাগিছে বা আপুনি মহাদেৱৰ ভক্ত হয়, তেতিয়াহ'লে আমাৰ এই প্ৰতিবেদনটো চাই এটা লাইক, এটা কমেণ্ট কৰি দিব। Next report, ASSAM Report 24/7. চকু ৰোগীৰ বাবে সুখবৰ। চুবুৰীয়া দেশ নেপালৰ বৃত্তামুৰ সৈনিকপুৰত অত্যাধুনিক চিকিৎসালয় শুভাৰম্ভ। মেচি IN এষ্টেটিক প্ৰাইভেট লিমিটেড নামৰ চকু চিকিৎসালয়ৰ শুভাৰম্ভ।
চৰকাৰী বেচিক হস্পিটেলৰ সন্মুখত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত এখন ব্যক্তিগত চকু চিকিৎসালয়, য'ত আৰ্থিকভাৱে দুৰ্বল লোকৰ অতি কম খৰচতে চকুৰ পৰীক্ষা ও চশমা প্ৰদান কৰা হয়। লগতে ENT, ছালৰ ৰোগ, দাঁতৰ ৰোগৰো চিকিৎসা উপলব্ধ। নেপালৰ জ্যেষ্ঠ তথা বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত পৰীক্ষা কৰা হয় চকুৰ। থকা খোৱাৰো সুব্যৱস্থা আছে চিকিৎসালয়খনত। অতি কম খৰচতে চকুৰ অপাৰেশ্যন, পৰীক্ষা আদিৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ 979814914003 অথবা 9779804958450450।